গুড মৰ্ণিং গাইজ, আপোনালোকক মই আজি ঘৰৰ কাম নেদেখাওঁ। আপোনালোকক আজি মই দোকান যাম, পাৰ্লাৰ আছে মই পাৰ্লাৰত যাম। তাৰে মেচিঙৰ দুটামান বস্তু আপোনালোকক মই দেখাম, কেনেদৰে মেচিনবিলাক চলোৱা হয়, কেনেদৰে হেয়াৰ কাটিং কৰা হয়, আৰু বাকী এনে আজিৰ ভিডিঅ'টোত অলপ বনাম। এয়া পাৰ্লাৰ আহি পালোহি মই। এতিয়া পাৰ্লাৰৰ ভিতৰত সোমাম। আমাৰ পাৰ্লাৰত আমি পাৰ্লাৰত চাৰিজন কাম কৰোঁ। একজনে আছে ইয়াতে বহি। এয়া এখন পাৰ্লাৰ, এই চুলি কাটি আছে। অলপমান দেৰিকৈ আৰু তোমাক মেচিনৰ বস্তু দেখাই দি আছোঁ। আপোনালোকক তাৰ চুলি কটাত দেখুৱাই আছোঁ, এনেদৰে চুলি কাটে। চুলি কটা হয় ইয়াত, ডায়াৰ বুলি কোৱা হয়। ডায়াৰ এখন পাৰ্লাৰ হয়। এই পাৰ্লাৰত আমি এতিয়া আছোঁ, চুলি কাটি আছোঁ। আমাৰ বস্তু পাৰ্লাৰ আছে, চবখিনি আছে ইয়াতে। পাৰ্লাৰৰ পৰা আমি অলপ বাহিৰলৈ যাম, আমি য'ত থাকোঁ তাৰে অলপ চিনাৰীটো দেখাই দিছোঁ। আপোনালোকক দেখাই দিছোঁ। এয়া চাই লওক চিনাৰীটো। এয়া গাড়ী মটৰ আছে। আপোনালোকক মই য'ত কাম কৰোঁ সেই পাৰ্লাৰখনো দেখাই দিলোঁ, আৰু আপোনালোকক মেচিঙৰ বস্তু দুই এটা দেখাই দিলোঁ। গোটেইখিনি দেখাই দিয়া নাই আৰু আপোনালোকে ভিডিঅ'টো কি বেয়া দেখে আৰু কি ভাল দেখে তাৰে ওপৰত দুটামান কমেণ্ট কৰিলে মই ভাল পাম, আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটো জানে, বাকীখিনি ক'ব নালাগে। নতুনকৈ কৰিছোঁ টানাৰাণী চেনেল। আপোনালোকক 4 নম্বৰ টানাৰাণী ব্লকলৈ স্বাগতম জনাইছোঁ। এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। বাই বাই, টাটা।